ধীরে জাগি ওঠা অনুভূতি নুরে বুকুতে আসলো guys, মোৰ চেনেল সুমন মেকওভাৰ এণ্ড লাইফষ্টাইলৰ আনটা ভিডিঅ'ত আপোনালোকৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 10:30 আৰু একদম নাভাবা নিচিন্তাকৈ এটা ডিচিশ্যন লৈছোঁ। আজি ভাবিলোঁ ইমান ঘৰতে সোমাই ইমান এলাহ লাগিছে, কিমাননো আৰু ঘৰতে থাকিব আৰু নিজৰ কামখিনিকে কৰি থাকিব, ঘৰতে থাকিব। অলপমান ওলাই গ'লে খালি বজাৰ কৰিব যোৱা হয় বা মোৰ পাৰ্লাৰ আছে তাত যোৱা হয়। মানে দৈনন্দিন যিটো লাইফ চলি আছে তেনেকৈয়ে গৈ আছে, একো নতুনত্ব বুলিবলৈ নাই। গতিকে ভাবিলোঁ আৰু আজি অকণমান ওলাই যাওঁ, নিজকে অকণমান সময় দিওঁ, প্ৰকৃতিৰ লগত অকণমান সময় কটাওঁ। সেইবাবে আজি অলপমান ওলাই আহিছোঁ। বিশেষ দূৰলৈ যোৱা নাই, একেবাৰে ঘৰৰ ওচৰতে, বহুত বেছি দূৰ নহয়। আমি শিৱকুণ্ডৰ ফালে গৈ আছোঁ, যি আমাৰ ওচৰতে হয়। আমচৈৰ পৰা আমচৈৰ মাজতে আছে শিৱকুণ্ড। আমি তালৈ বুলি গৈ আছোঁ, কিন্তু আমি শিৱকুণ্ডত এনেই অলপমান সোমাই আমি ওপৰত যাম। শিৱকুণ্ডৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ ওপৰত ছাইডেদি যিটো ৰাস্তা গৈছে তাৰ পৰা আমি ছাইডৰ ৰাস্তাটোদি গৈ অলপমান ওপৰলৈ যাম, পাহাৰৰ ওপৰত যাম। তাতে গৈ 6-7 কিলোমিটাৰ ওপৰত এটা ভাল প্লেচ আছে, আমি তালৈ গৈ আছোঁ। সেয়াই আৰু আজিৰ দিনটো অকণমান এনজয় কৰিম। আৰু এতিয়া বেছি কথা কৈ নাথাকোঁ, আমিও প্ৰকৃতিৰ সৌন্দৰ্যখিনি উপভোগ কৰোঁ, যাত্ৰাটো উপভোগ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি আহি পালোহি আহাতগুৰিৰ পৰা। যেতিয়া আমি শিৱকুণ্ড মানে আমচৈৰ ফালে সোমাই যোৱা যিটো ৰাস্তা হয়, আহি থাকোঁতে এই দলংখন পোৱা যায়। ইমান ভাল লাগে নহয় ইয়াৰ ভিউটো। মই আগতেও ইয়াতে কেইবাবাৰো আহিছোঁ আৰু আহি এই দলংখনত মই অলপ হ'লেও ৰখোৱেই, আৰু বহুতে গৈছেই চাগে। মানে মোৰ ভিউৱাৰ্ছ চাগে 90% এইখন দলঙত গৈছে নিশ্চয় দেই। মই মানে ইমানো হেৰি নহয় আৰু চব গৈছে বুলি। যি কি নহওক, ইমান ভাল লাগিলে। কিন্তু এটা কথা দেই, মই যে এই ভইচটো দি দিছোঁ ভিডিঅ'টোত, আপোনালোকে একদম বেয়া নাপাব, কাৰণ সেইখিনি সময়ত বহুত বেছি বতাহ দি আছিলে, বহুত বেছি ৰ'দ যদিও বহুত বেছি বতাহ দি আছিলে। সেইবাবে মোৰ ভইচটো একোৱেই নাহিলে ভিডিঅ'টোত। সেইকাৰণে মই কি কৰিলোঁ, ভইচটোকে দি দিলোঁ। কিন্তু আপোনালোকে একদম বেয়া নাপাব, মোক একে ক্ষমা কৰি দিব আৰু। তো আপোনালোকে এবাৰ চাই লওক, ইমান ভাল লাগিছে ন জেগাখিনি। যদিও ইমান ৰ'দত মই ৰখি আছোঁ, বহুত বেছি ৰ'দোৱা হয় এইখিনি, তথাপিতো বহুত ভাল লাগিছে। এয়া মোৰ লগত গৈছে আমাৰ মিষ্টাৰ ঠাকুৰীয়া, আপোনালোকে মোৰ ভিডিঅ'ত দেখি থাকে চাগে তেওঁক। আৰু আহিছে মোৰ লগত আমাৰ লগত আমাৰ ফ্ৰেণ্ড মিষ্টাৰ এণ্ড মিছেছ আমচি। আৰু দিনটো ভাল হ'ব বুলি ভাবি আছোঁ, কিন্তু আগলৈ কি হয় মই সেইটো নাজানো। চাই যাওক আপোনালোকে আমি কি কৰোঁ। ভাবিছিলোঁ ইয়াত মানুহ নাথাকিব, কিন্তু চাওক দেখিছে মানুহ। মই যে আহিয়ে দেখিছিলোঁ ইয়াতে ইমান মানুহ। মই ভাবিছিলোঁ এনে যেনেকৈ আগতে ইয়াত ফুৰিবলৈ আহে, সেৱা কৰিবলৈ আহে, সেইবাবে তেনেদৰে আহিছে বুলি ভাবিছোঁ এনেকুৱা কৰোণাৰ চিটুৱেশ্যনতো। কিন্তু পিছত গম পালোঁ যে ইয়াৰ আজি মন্দিৰটো, যিটো মন্দিৰ বনাই আছিলে ইয়াৰ ওপৰত দেখিছেনে, সেই মন্দিৰটো আজি প্ৰতিষ্ঠা কৰা হৈছে। এতিয়া আমি আমাৰ মেইন ঠাইত গৈ আছোঁ। শিৱকুণ্ডৰ ছাইডৰ যিটো ৰাস্তা হয় সেইফালেদি আমি আহিছোঁ ওপৰলৈ। ৰাস্তা বহুত ভাল। আপোনালোকে যদি ৰাস্তা বেয়া বুলি আহিবলৈ অকণমান ভয় খাইছে, কিন্তু সেইটো টেনশ্যন নল'ব, এই ৰাস্তা দেখিছেনে বহুত ভাল হয়। এতিয়া আমি আহি পালোহি, তো আমি তললৈ নামি যাওঁ। কলৈ যাম আমি দেখাম আপোনালোকক। আমাৰ অবিনাশ গৈ আছে, বাট দেখাই যোৱা, আমি লাহে লাহে গৈ থাকিম ন। তো বৰ্তমান আমি আছোঁ আমচৈ পাহাৰৰ পৰা অকণমান ওপৰলৈ বৰগাঁও যোৱা ৰাস্তাটোত। তাৰ কাষতে আমাৰ এটা ধুনীয়া প্লেচ আছে, তললৈ ধুনীয়া জুৰি এটা আছে, এইখিনি জুৰিটো। তো গতিকে আমি তালৈ যাম। এয়া আমাৰ আহা ধৰি আনিবলগীয়া হৈছে ন। ভালে আহা পৰিবা দেই। ওপৰৰ পৰা দেখিছে বাইক আছে যে ওপৰত,
সেই ওপৰৰ পৰা আহি আমি তল পালোহি হয় নাই কেনেকুৱা লাগিলে ইমান গৰম ভাল লাগিছে আহি ভাল লাগিছে কিন্তু মানে ধুনীয়া লাগিছে কি ক'ম আৰু গৈ আছো তললে ভাল লাগিছে দেই ধুনীয়া ঠাণ্ডা কিন্তু দেই ঠাইখন এনেকুৱা লাগিছে যে আমি পাহাৰ বগাব আহিছোঁ ক'ৰবাত আমি পাহাৰত কেম্প কৰিব গৈ আছোঁ তেনেকুৱা ফিল হৈছে নাই ভাল লাগিছে ধুনীয়া লাগিছে কিন্তু সেয়া আৰু পাহাৰৰ পৰা নামি আহিছোঁ যে অকণ ভয় লাগিছে আৰু এয়া তেখেতসকলে ঠাই ৰেডি কৰি আছে আমি খোৱা বোৱা কৰিবৰ কাৰণে আমি গৈ আছোঁ এতিয়া তললৈ যিটো ঝৰ্ণা বৈ গৈছে ৱাটাৰফল বৈ গৈছে ইয়াতে পাই যায় ন ওপৰৰ পাহাৰ বগাই আহি কৈ দিয়া মাথা ঠিক কৰি ল'ব 1 মিনিট আচলতে আমাৰ কি হ'ল আহি থাকোঁতে ওপৰত গুচি গ'লোঁ ওপৰৰ পৰা আহি থাকোঁতে আমাৰ বাইকখনৰ চেইনডাল পৰি থাকিলে একো নাই চলি যায় চব ক'ব লাগিব ন আমাৰ ভিউৱাৰ্ছবিলাকক আৰু পৰি গ'ল পৰি যোৱাৰ পিছত ঠিক ঠাক কৰি হাতটো দেখাই দিয়া আকৌ হাতটো দেখাই দিয়া এয়া গতি হ'ল হাতৰ এয়া তাৰপিছতে বহুত কষ্ট কৰি এয়া আহি পালোহি বাৰু কিবা এটা ভাল ঠাই ইমান গৰম ঠাইখন এৰি ৰহা এইখিনি ৰখাটো বহুত ডাঙৰ কথা পৰুৱা আছে চাবা ত' তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব চাই থাকক মস্তি কাম কৰি আছোঁ আজি বহুত ভাল লাগিছে ক'বলৈ মানে ভাষা নাই আৰু কি পানী লাগিলে এয়া চাওকচোন মই কিমান আৰামত আছোঁ আপোনালোকে নিশ্চয় গৰমত এতিয়া বিচি আছে ঘৰত আৰু আমি কিমান আৰামত আছোঁ চাওকচোন এয়া মজা লাগিছে ন এনেকৈ আমি শুয়ে দিম এতিয়া আৰু মোক অকণ ধুই লওঁ চাগে ধুনীয়া দেই ক্ৰীম লাগিলে দি দিম হা মই ক্ৰীম লৈ আহিছোঁ মুখখন ধুই লোৱা একদম ক্লীন পানী হয় ভিডিঅ' লগাই আছোঁ বহা যোৱা মুখত ভাবিব পাৰে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া বতাহ গৈ আছো আৰু এটা ভাল ঠাই পাইছে আমি চাই আহোঁ আগতে মোৰ যে নহয় এতিয়া আমি গৈ আছোঁ আৰু এটা ঠাই পাইছে বোলে বহুত বেছি ধুনীয়া আমি তালৈ গৈ আছোঁ চেনেল ক'ত এৰিলোঁ নিজে পাহৰিলোঁ আৰু আজি এইটো চাওক এয়া মাছ চাওক কি মৰম লগা মাছ এইকেইটা মুনু ইয়াত মাছ আছে বুজিছা শিলগুটিতে উঠি লৈছোঁ আৰু গৈ আছোঁ এয়া চাওক কি মজা ঠাই কি মজা এতিয়া মই এইখিনিতে বহি এবাৰ লেতেৰা হৈ লগা কি ধুনীয়া উপলি আছে চাই দিয়া এবাৰ নাই মই ইয়াতে আছোঁ এইটো বহুত দ হ'ব বুজিছা ইয়াত আহিলে খালি মুখত গানহে আহে আৰু ন গানৰ বাহিৰে একো নাহে আমাৰ ভাগ্য ভাল ন ইমান ধুনীয়া ঠাই দেখা পাইছোঁ অঁ তোমাকে কৈ আছোঁ বাৰু চাওক সেইটোৱে বিৰাট ধুনীয়া ঠাই দেই যদিও আজি আমাৰ প্লানিং নাছিল কিন্তু বহুত ধুনীয়া এটা ট্ৰিপ হৈ গৈছে
আজি আমি এতিয়া আমাৰ খানাটো ওলাইছে, আমি খাবলৈ লৈছোঁ। যিহেতু দিনটো ঘূৰি পাকি অলপ কষ্ট হৈছে ৰাইজৰ, গতিকে আমি এতিয়া খাম, হয়নে নহয়? চবে ৰেডি নে? একদম সঁচাকৈ আজি ট্ৰিপটো বহুত ভাল লাগিল। চাৰ্টেন প্লানিং আৰু মানে প্লানিং নাই বুলিয়ে ক'ব পাৰি। গতিকে ৰাতিপুৱা ই মোক ফোন কৰিছে যে যাবি নেকি আজি বুলি, তো ওলাই আহিলোঁ একেলগে ধুনীয়াকৈ। বেলিটো দেখি সঁচাকৈ বেয়া লাগিছিল, কিন্তু ঠাইখিনিত আহি পেলাই বেলিটোৰ লগত মিলি গৈছে, এডজাষ্ট হৈছেগৈ আৰু ধুনীয়াকৈ ঠাণ্ডা লাগি গৈছে। গতিকে আহি ভাল লাগিল। থেংক ইউ হা অভি আৰু সুমন, থেংক ইউ। ট্ৰিপটো সিহঁতে প্ৰায় এৰেঞ্জ কৰিছে, এৰেঞ্জ কৰিছে। আৰু ই খানা হা এয়া মাংস ভাত, চফ্ট ড্ৰিংক লগতে আমাৰ ক'ল্ড ড্ৰিংকছ ন, সেয়াই আৰু আজি। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টো আমাৰ এই আছে হা সুমন মেকঅভাৰ ব্লগতো যাব। গতিকে চবে চাব ভিডিঅ'টো, মেকঅভাৰ এণ্ড লাইফষ্টাইল। চবে চাই কৰি লাইক কমেণ্ট কৰিব, যাতে আগলৈও এনেকুৱা ব্লগ পাই থাকে আপোনালোকে। অ'কে, থেংক ইউ হা। এতিয়া আমি আকৌ যাওঁ ওপৰলৈ, পাহাৰডালত আকৌ যাম এতিয়া। লাষ্ট এটা গুচি যাওঁ আৰু খাবলৈ বহুত সময় থাকিলোঁ ইয়াত। যিটো টেঙা আৰু ভিটামিন টেঙা সৰু দেখোন এটা নহয়, এইটো সোৱাদ পাব। বেছি ডাঙৰকেইটা নাৰিকল বেছি হ'ব লাগে, নাৰিকল অলপ পানী মানে পাতলা নাৰিকল যে পানীটো মিঠা পাব। কালি আচলতে ইমান ভাগৰ লাগিলে, দিনটো ঘূৰি কৰি একদম আহি পোৱালে টোপনি চবৰে। তো মই মানে ভাবিলোঁ কি ভ্লগটো আজি শেষ নকৰোঁ, কাইলৈ শেষ কৰিম। তো কাইলৈ শেষ কৰিম বুলি ভাবোঁতে আজি ৰাতিপুৱা হৈ এতিয়া দুপৰীয়া হ'লহি। মই এতিয়া আছোঁ পাৰ্লাৰত। তো এইখিনি সময় অকণমান মানে মই ফ্ৰী পাওঁ, যাতে মই অকণমান ভিডিঅ' কৰিব পাৰোঁ বা ৰীল কৰিব পাৰোঁ। তো কালি বহুত মস্তি লাগিলে, বহুত ধুনীয়া লাগিলে, ক'বলৈ ভাষা নাই। ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাবই, কৈ বুজাব নোৱাৰোঁ সেইখিনি ফিলিংখিনি। তাত গৈ মজা লোৱাটোহে আৰু আচল কথা, তাত গ'লেহে গম পোৱা যাব যে কিমান ভাল লাগিব পাৰে। বাৰু যি কি নহওক, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে কি ভাবে মই নাজানো, তথাপিতো মই কওঁ আৰু মোৰ মনৰ কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰায় কথা মই শ্বেয়াৰ কৰোঁৱে, যিহেতু এইটো মই শ্বেয়াৰ কৰোঁ। আৰু আচলতে কি হৈছে, মই বহুত বেছি সময় দিব নোৱাৰোঁ ইউটিউবত, তথাপিতো মই যিমানখিনি দিবলৈ চেষ্টা কৰোঁ, মই সেইখিনি চেষ্টা কৰোঁ মানে সেইখিনি মই দিওঁ। কিন্তু তথাপিতো বহুত বেছি মই দিব নোৱাৰোঁ, বা মই আজি মোৰ ইউটিউব খোলা একাউণ্টটো, মোৰ চেনেলটো খোলা এবছৰ হ'বলৈ হ'লহি, কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ হৈ আছে 300 কিমান। তো সেইটো মোৰ গাত ভুল, মই জানো মোৰ গাত ভুল, কাৰণ সেইটো মই মোৰ চাগে কিছুমান ভিডিঅ' ভাল নহয় চাগে, সেইটো মই ভাবিছোঁ। আৰু মোৰ চাগে ভিডিঅ'বিলাক মই আপোনালোকে যিটো বস্তু বিচাৰে সেইটো মই দিবলৈ পৰা নাই, সেইবাবে মোৰ ছাবস্ক্ৰাইবাৰ বহুত কমি আছে। তথাপিতো মই ট্ৰাই কৰি আছোঁ যাতে আপোনালোকে যিটো বিচাৰে মোক সেইটো দিবলৈ পাৰোঁ। কিন্তু নহয়গৈ, কেতিয়াবা সময় নহয়গৈ, কেতিয়াবা এইটো প্ৰব্লেম সেইটো প্ৰব্লেম। যিহেতু আমি জইণ্ট ফেমিলিত থাকোঁ, তো ভিডিঅ' বনোৱাৰ সময় নাথাকে, বা ভিডিঅ' বনাবলৈ কাৰণে যিটো পৰিৱেশ সেইটো নাথাকেগৈ। সেইবাবে মই ডেইলি ব্লগ দিব নোৱাৰোঁ, বা ডেইলি কিছুমান ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ, বা কিছুমান মেকআপৰ ভিডিঅ'ই মই বনাব বিচাৰোঁ। কিন্তু যেতিয়া জইণ্ট ফেমিলিত থকা যায় ন, কেতিয়াবা কাৰোবাৰ লগত কথা পাতি থকা যায়, বা দিনটো ফেমিলিকো ইমান টাইম দিব পৰা নাযায়। তো তেতিয়া ঘৰত গৈ পিনে পৰিয়ালৰ লগতে কটাবলৈ মন যায়, বা তেনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে মই সদায় ভিডিঅ' দিব নোৱাৰোঁ। তাৰ বাবে মোৰ ছাবস্ক্ৰাইবাৰ বহুত কমি আছে। এবছৰত কমচে কম 1K হোৱা হেঁতেনো মোৰ মনটো বহুত ভাল লাগিলে হয়, কিন্তু 500ই হোৱা নাই, চবতকৈ দুখৰ বিষয়। বাৰু যি কি নহওক, মই আপোনালোকক ভাল দিবলৈ চেষ্টা কৰিম, ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিৰ পৰা। ভাল কিছুমান ভাল টপিকৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ব্লগ দিবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকেও এইটো মোক সহায় কৰিব লাগিব, যাতে মই সেইখিনি কৰিবৰ কাৰণে মোৰ মনোবলটো মই গোটাব পাৰোঁ। যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ বহুত কমি থাকে, কেতিয়াবা মোৰ ভিডিঅ' বনাবলৈ মন নাযায়, মোৰ ছাবস্ক্ৰাইবাৰে বঢ়া নাই, তো মই
ভিডিঅ' কেইটা বনাই মানে কি ক'ম আৰু বহুত কষ্ট হয় যোনসকলে ব্লগ কৰি আছে যোনসকলে ভিডিঅ' বনাই আছে ইউটিউবৰ কাৰণে সেইসকলে বুজি পায় যে কিমান কষ্ট হয় এটা এডিটিং কৰোঁতে আমাৰ 2 দিন লাগি যায় এদিন লাগি যায় যিহেতু মই নতুনকৈ আৰম্ভ কৰিছোঁ বহুত শিকিবলগীয়া কথা আছে এডিটিঙতো কিছুমান বস্তু নাজানো বহুত শিকিবলগীয়া কথা আছে তাৰে মাজত শিকি কৰি যিমানকণ নিজেই জানো সেই তেনেকেই মই এডিট কৰি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ তথাপিও আপোনালোকে বহুতেই মোক যিমান যি নহওক 30টা লাইক হওক 50টা লাইক হওক দিয়ে সেইকেইটা মোৰ বহুত ভাল লাগে যে সেইকেইটা লাইক দিবলৈও মোক কোনোবা আছে বা কাৰোবাৰ সময় আছে মোক সেইকেইটা চাই পেলাই লাইককেইটা দিবলৈ তো সেইসকলক মই বহুত বহুত ধন্যবাদ কৰিছোঁ জনাইছোঁ কাৰণ সেইসকলৰ কাৰণে আজি মই এই যি ভিডিঅ' কিছুমান দিবলৈ পাৰোঁ সেইসকলৰ সাহসৰ কাৰণে যদিও মোক কম ছাপোৰ্ট কৰে কিন্তু যোনসকলে মোক ছাপোৰ্ট কৰি আছে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ কাৰণ মই সিহঁতৰ কাৰণেই তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'বিলাক দিবলৈ পাৰিছোঁ মোৰ মানে সাহস সেইকণেই আছে তেওঁলোকৰ কাৰণে মোৰ এইকণ সাহস হৈছে যাতে মই ভিডিঅ'বিলাক দিব পাৰোঁ কিন্তু যোনসকলে চাই লাইকটো নকৰে বা ছাবস্ক্ৰাইবটো নকৰে ভিডিঅ'টো চাই মই গম পাওঁ কিন্তু তেওঁলোকক মই একেবাৰে অনুৰোধ কৰিছোঁ মোক অকণমান সহায় কৰক কাৰণ সৰুৰ পৰা ডাঙৰ হ'ব লাগে ডাঙৰ হ'বলৈ বিচাৰোঁ কিন্তু মানে কথাটো কি হ'ল এতিয়া আপোনালোকে যদি মোক সহায় নকৰে তেনেহ'লে মই ইমানটোতে থাকিম কেতিয়াও মই ইমানটো হ'ব নোৱাৰোঁ গতিকে আপোনালোকে মোক সহায় কৰক মই আপোনালোকক ভাল বস্তু দিবলৈ চেষ্টা কৰিম আৰু মই জানো মোৰ ভিডিঅ' এতিয়াও আপোনালোকে ভালকৈ মানে যিটো বিচাৰিছে সেইটো পোৱা নাই কিন্তু মই এইটো চেষ্টা কৰিম যাতে মই আপোনালোকক যিটো বিচাৰিছে সেইটো দিবলৈ পাৰোঁ আৰু আপোনালোকেও মোক অকণমান সহায় কৰক যাতে মই অলপমান নিজকে মনোবলটো বঢ়াব পাৰোঁ যাতে মোক বিচাৰিছে মোৰ পৰা কিবা এটা বিচাৰিছে সেইটো দিবলৈ মই পাৰোঁ তো সেইকাৰণে এইটোৱে ক'বলৈ বিচাৰিছিলোঁ অকণমান মোক সহায় কৰক নিশ্চয় মই অকণমান আপোনালোকৰ কাৰণে কিবা এটা দিবলৈ সক্ষম হ'ম তো আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ অন্য এটি ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু ঘৰতে থাকক যদিও বাহিৰত আহিছে নিয়ম নীতিবিলাক মানি চলিব বিনা কাৰণত বাহিৰত নাযাব যদিও যায় তেনেহ'লে নিজৰ ওপৰত চব কথা যদি যায় নিজকে বচাই ৰাখিবলৈ সকলোৱে জানেই বচাই ৰাখিব তো তাকে কৈ ভিডিঅ'টো শেষ কৰিছোঁ আজি আৰু এবাৰ লাষ্ট কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ